ইহঁতৰ মিত্ৰতাটো আজিলৈকেও আছেতো, ভাঙা নাই। এইটো ইহঁতৰ কথা, আমাৰতো ক'ব লগা একো নাই। আমি BPF-এ আগৰ পৰাই অকলে খেলি আহিছোঁ আৰু এইবাৰো আমি BTC নিৰ্বাচনত মিত্ৰতা থাকে তেনেহ'লে নাই প্ৰতিহত কৰিব, যিহেতু কেইবাবাৰো পৰাজিত হৈছে BPF। নাই এইবাৰ BTC ইলেকশ্যনটো অলপ বেলেগ ধৰণত হ'ব। ইহঁতে মিত্ৰতা হয় নহয় ইহঁতৰ কথা আমাক ক'ব লগা একো নাই, কিন্তু মিত্ৰতা হ'লেও আমাৰ BPF দলে একো ক্ষতি নহয়। আজিৰ দিনত আমি BPF-এ চৰকাৰ বনাই আছে আৰু BPF দলে 1 নম্বৰ পজিশ্যনত আছে BTC ক্ষেত্ৰত, আৰু 2 নম্বৰ পজিশ্যনত আছে BJP, 3 নম্বৰতহে UPPL। মুঠতে BPF দলৰ পজিশ্যনটো খুব ভাল। আমি এইবাৰ চৰকাৰ বনামেই। বিটিআৰ চুক্তি 5 বছৰ হ'ল, একো হোৱা নাই। বিটিআৰ চুক্তি 5 বছৰ হ'ল, একো কাম কৰিব পৰা নাই বা একো নতুন বস্তু কৰি পেলাই দেখাব পৰা নাই প্ৰমোদ বড়োই। মুঠতে নষ্ট, শেষ। এপ্ৰিলত হ'বলগীয়া আছিলে নিৰ্বাচন, কিন্তু এপ্ৰিলত হ'বলগীয়া আছিল। এতিয়াও অফিচিয়েলি ঘোষণা হোৱা নাই। আমি শুনিছোঁ যে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'ব, ইয়াৰ পিছত BTC ইলেকশ্যন হ'ব বুলি আমি এনে শুনি আছোঁ। গেষ্ট হাউচটো আমি 3 কোটি দি গেষ্ট হাউচ বনাইছে শিলিগুৰি, 12 কোটি ৰিপেয়াৰিং। এইটো কিবা হ'ল? এইবিলাক কাজলটো চাব লাগিব, ৱালটো চাব লাগিব। ৱালবিলাক মাৰ্বলত দিছে না ইটা দি ৱাল বনাইছে, আৰু সেই চকীবিলাক চাব লাগিব সোণা না হীৰাৰ, আৰু গাজালবিলাক চাব লাগিব এইটো হীৰা না সোণাৰ গাজেল, তেতিয়াহে মিলিব। কালি ইতিমধ্যে মুখ্য